Hello everyone, নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল দীপালিছ কুকিং এণ্ড ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই চাওকচোন কি বনাব লৈছোঁ। ওলকবি এইকেইটা ওলকবিকেইটা ভালদৰে ধুই লৈছোঁ, লৈ পেলাই প্ৰেছাৰ কুকাৰত দিলোঁ আৰু পানী দিছোঁ। দি এইখিনি মই ঢাকন মাৰি 3টা বা 4টা চিটি মাৰি সিজিবলৈ দিম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। এতিয়া আহকচোন, প্ৰেছাৰ কুকাৰটো 4টা চিটি মাৰিলে আৰু এইফালে মই লৈছোঁ মাছখিনি হালধি আৰু নিমখ আৰু জলকীয়া গুড়ি অকণমান দি পেলাই সানি লৈছোঁ। লৈ পেলাই মাছখিনি ভালদৰে ভাজি ল'ম। কেৰাহীত অলপ অলপকৈ মাছখিনি ভাজি ল'লোঁ আৰু এইফালে মই মোৰ ওলকবিখিনি সিজি গ'ল আৰু প্ৰেছাৰ কুকাৰৰ পৰা উলিয়াই ল'লোঁ। একদম বহুত গৰম হৈ আছে। এইখিনি এতিয়া মই বাকলি গুচাম। ইমানেই গৰম ধৰিবই নোৱাৰি। একদম ধুনীয়াকৈ সিজি গৈছে ওলকবিখিনি। ওলকবিটোতো অকণমান টান থাকেই ন। এতিয়া এইখিনি কাটি ল'ম। এনেদৰে কাটি ল'ম। এইফালে পটাত মই দুটামান কেঁচা জলকীয়া লৈছোঁ। আদা নহৰুখিনি থেতেলিয়াই ল'ম। আজিকালি আচলতে পটাত কাম কৰা বহুত কমেই হয়। মিক্সিতে কৰা হয় বা মই কি কৰোঁ, গিলাচত এনেকৈ থেতেলিয়াই লওঁ। আজিহে পটা উলিয়াইছোঁ। আজি পটা উলিয়াৰ কাৰণ আছে, মানে সেইখিনি থেতেলিয়াৰ পিছত আকৌ এইখিনি ওলকবিখিনি থেতেলিয়াই ল'ব লাগিব। ওলকবিখিনি বাহিৰৰ পৰা সিজিছে যদিও ভিতৰটো অকণমান টান থাকে, সেইকাৰণে এনেকৈ থেতেলিয়াই লৈছোঁ। এইফালে মই ওলকবিখিনি আধাখিনি থেতেলিয়াই ল'লোঁ আৰু এইফালে মাছখিনি ভাজি হৈ গ'ল আৰু মাছখিনি মই নমাই থ'লোঁ। থৈ পেলাই ইয়াতে আৰু অকণমান তেল দিলোঁ। সেইকণ কেৰাহীতে দি অকণমান পাঁচফোৰণ দিলোঁ। ইয়াতে এতিয়া শুকান জলকীয়া 2টা দি দিলোঁ। অকণমান সময় ভাজি ল'ম। এতিয়া এটা কাটি থোৱা পিঁয়াজ দি দিলোঁ। ডাঙৰ পিঁয়াজ এটা কাটি লৈছিলোঁ, এইখিনি দি দিলোঁ। এইখিনি অলপ ভালদৰে ভাজি ল'ম। তাৰপিছত এতিয়া থেতেলাই থোৱা আদা নহৰু আৰু কেঁচা জলকীয়া সেইখিনি গোটেইখিনি দি দিলোঁ। কাটি থোৱা বিলাহী দিলোঁ, ডাঙৰ বিলাহী এটা। এইখিনি ভালদৰে এনেকৈ ভাজি ল'ম। নিমখ দিলোঁ অকণমান। নিমখ দিলে বিলাহী সোনকালে সিজি যায়, সেইকাৰণে নিমখ দিলোঁ। অকণমানকৈ দিছোঁ, পিছত আঞ্জাখন জোখৰ মতে পিছত দি দিম আকৌ। হালধি দিলোঁ, অকণমান জিৰা গুড়ি দিছোঁ। আকৌ মছলাখিনি অকণমান ভাজি ল'ম আৰু অকণমান কাশ্মীৰী জলকীয়া পাউডাৰ দিছোঁ। দি পেলাই এইখিনি অকণমান শুকান হৈছে। ইয়াতে অকণমান এতিয়া পানী দি দিম, কাৰণ মছলাখিনি অকণ আৰু ভাজিব লাগিব। এনেদৰে মছলাখিনি ভালদৰে ভাজি ল'ম। এতিয়া থেতেলিয়াই থোৱা ওলকবিখিনি দি দিলোঁ। ওলকবিখিনি অলৰেডি সিজা আছে, সেইকাৰণে বেছি ভাজিব নালাগে। অলপ মিক্স কৰিলে ভাজিলেই হ'ব। ওলকবিখিনি ঢাকন দি দিছোঁ। অকণমান সময় ঢাকন দি পেলাই ৰান্ধিম। আগতেতো অলপ সিজাই আছিলে, ওলকবিখিনি ভালদৰে মছলাৰ লগত মিক্স হৈ গ'ল, সিজি গ'ল। এতিয়া ইয়াতে মই গৰম পানী ঢালি দিলোঁ।
মোক যিমানখিনি জোখৰ জোল লাগে সিমানখিনি জোখত গৰম পানী ঢালি দিলোঁ ইমান পনীয়া নকৰি আপোনালোকে থপথপীয়া কৰিবও পাৰে কিছুমানে থপথপীয়া কৰি মানে ভাল লাগে খায়ো থপথপীয়া কৰি খায়ো ভাল লাগে এতিয়া ইয়াতে আগতে অকণমান নিমখ দিছিলোঁ ইয়াতে অকণমান নিমখ দি আকৌ ঢাকন মাৰি উতলিবলৈ দিলোঁ এয়া ভালদৰে উতলিলে এতিয়া ভজা মাছখিনি দি দিলোঁ ইয়াতে ইয়াতে আকৌ ঢাকন মাৰি দিম অকণমান উতলিবলৈ এয়া আমাৰ মাছৰ আঞ্জা ওলকবিৰে মাছৰ আঞ্জা ৰেডি হৈ গ'ল ওপৰত অকণমান কটা ধনিয়া দি দিছোঁ আৰু অকণমান সময় ঢাকন মাৰি উতলিবলৈ দিম যাতে ধনিয়াৰ ফ্লেভাৰটো আহে এই আঞ্জাখন হৈ গ'ল মই ফ্লেমটো অফ কৰি দিলোঁ এনেকৈ বনাই খাই চাবচোন একেবাৰে কম মছলাত বহুত সোৱাদ লগা এখন আঞ্জা ওলকবিৰ বহুতেই ভাল লাগে খাই আৰু মাছ নহ'লেও খাই ভাল লাগে এনেকৈ বনাব মাছ দি হ'লেও বনাব বহুতেই ভাল লাগে আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল